নগাঁৱৰ কলঙৰ পাৰ উকা কৰি গুচি গ'ল ডাক্তৰ দিলীপ কুমাৰ বৰুৱা। নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুনাট্যকাৰ, সাহিত্যিক পেঞ্চনাৰ, সুবক্তা আৰু সুচিকিৎসক ডাক্তৰ দিলীপ কুমাৰ বৰুৱাই বৃহস্পতিবাৰে পুৱা দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে। প্ৰয়াত বৰুৱাই ৩৬খনৰো অধিক নাটক ৰচনা কৰিছিল। ইয়াৰে 10খন নাটক সংগীত নাটক অকাডেমীত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে। সাহিত্যিক পেঞ্চনাৰ ডাক্তৰ দিলীপ কুমাৰ বৰুৱাই মুখ্যমন্ত্ৰীৰ বেষ্ট কমিউনিটি এৱাৰ্ডো লাভ কৰিছিল। ইয়াৰ বাহিৰেও চিকিৎসা সেৱাৰ লগতে সাহিত্য সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে স্বীকৃতি লাভ কৰা ডাক্তৰ দিলীপ কুমাৰ বৰুৱাক অলপতে জীৱনজোৰা সাধনা পত্ৰ প্ৰদান কৰিছিল এছ'চিয়েশ্যন অৱ চাৰ্জন অৱ ইণ্ডিয়াৰ অসম চেপ্টাৰে। বৃহস্পতিবাৰে তেওঁৰ নশ্বৰ দেহ নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ নিজা বাসগৃহত উপস্থিত কৰোৱাৰ পাছত অসংখ্য দল সংগঠন আৰু গুণমুগ্ধই অন্তিম শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। দিলীপ দাৰ কথা কি ক'ম আৰু, মানে খবৰ পাই দৌৰ মাৰিছোঁ। মই ভবা নাছিলোঁ অসুখ হৈছে বুলি গম পাইছোঁ। সেইকাৰণে আমি এতিয়া অবিনশ্বৰ গোষ্ঠীও আহিছোঁ, নটশনী নাট্য বিদ্যালয় বা আমি জড়িত জংচন, অকল আমি বুলিয়ে নহয়, নগাঁৱৰ সকলো নাট্য সংগঠন আৰু নাটকৰ ক্ষেত্ৰত একেবাৰে নতুন নাট্যকৰ্মীৰ পৰা পুৰণালৈকে সকলোৰ লগতে ভাল, সকলোকে সমানে প্ৰেৰণা দিয়ে, সমানে উৎসাহ দিয়ে। তেনেকুৱা এজন ব্যক্তি, সাহিত্যিক, নগাঁও জিলা সাহিত্য সভাৰ সভাপতিও, তেওঁ মানে অভিভাৱক আৰু চিকিৎসক হিচাপে আমি ইমান দয়ালু চিকিৎসক, ইমান নম্ৰ আমি দেখা নাছিলোঁ। কিন্তু আমি নাটকৰ মানুহ হিচাপে চাইছোঁ, আমি পাইছিলোঁ। তেনেকৈ খুব দুখ লাগিছে। এইটো মানে ভাষাৰে বুজাব নোৱাৰি আৰু আজি বৰ দুখৰ দিন আমাৰ কাৰণে। নিউজ ডেস্ক, খবৰ লাইভ।